নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, অসম এডুকেশ্যন চেনেলটোলৈ প্ৰথমে তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কোনজন ব্যক্তিক কি বুলি জনা যায় বা কাক কি বুলি জানো ব্যক্তি। প্ৰথম অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, তত্ত্বভূষণ ৰাজমোহন নাথ, অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী, তপোবনৰ কবি অতুল চন্দ্ৰ হাজৰিকা, অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, দানবীৰ ৰাধানাথ সন্দিকৈ, অসমৰ গৌৰৱ হেমচন্দ্ৰ বৰুৱা, দেশভক্ত তৰুণৰাম ফুকন। নেক্সট অসমৰ ব্যাস ৰাম সৰস্বতী, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, অসম হিতৈষী মাণিক চন্দ্ৰ বৰুৱা, দেশ হিতৈষী বিমলা প্ৰসাদ চলিহা, অসমৰ মীনা কুমাৰী অনুপমা ভট্টাচাৰ্য, থিং এক্সপ্ৰেছ হিমা দাস, ইতিহাস ৰত্ন বেণুধৰ শৰ্মা, ধৱনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, ইন্দ্ৰধনুৰ কবি ডিম্বেশ্বৰ নেওগ, নট্টসূৰ্য ফণী শৰ্মা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা, এন.ডি. খুৰা ডাক্তৰ নগেন দত্ত, নাট্যাচাৰ্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, নৃত্যাচাৰ্য যতীন গোস্বামী, কৰ্মযোগী ভৱেন্দ্ৰ নাথ শইকীয়া, পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ, কলংপৰীয়া কবি দেৱকান্ত বৰুৱা, পথাৰৰ কবি ৰাম গগৈ, কুলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, কাব্যভানু হেম বৰুৱা, প্ৰকৃতিৰ কবি ৰঘুনাথ চৌধুৰী, কাব্য ভাৰতী ধৰ্মেশ্বৰী দেৱী বৰুৱানী, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, খৰিকা জাইৰ কবি ভৱানন্দ ৰাজখোৱা, প্ৰাচ্য বিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, গণ শিল্পী বিক্ৰম সিং ইয়েন, প্ৰেম আৰু ৰদালিৰ কবি হীৰেন ভট্টাচাৰ্য, গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, গোলাপী জামুৰ কবি নীলমণি ফুকন, বনকৰ নন্দীৰাম দাস, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, জননায়ক দেৱেশ্বৰ শৰ্মা, বৰদৈচিলা জোনমণি শইকীয়া, জীৱনশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বৰফা উপেন্দ্ৰনাথ ব্ৰহ্ম, জেংৰাইৰ কবি অজিত বৰুৱা, বৰাৰ প মাধৱদেৱ, জ্ঞান মালিনীৰ কবি মফিজ উদ্দিন আহমদ হাজৰিকা, বাউলী কবি কমলাকান্ত ভট্টাচাৰ্য, ৰূপালী কুঁৱৰী আইদেউ সন্দিকৈ, বাগ্মীবৰ বা ককা নীলমণি ফুকন, লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা, বিদ্ৰোহী কবি প্ৰশ্নলাল চৌধুৰী, লোকনায়ক অমিয় কুমাৰ দাস, বিপ্লৱীৰ শংকৰ বৰুৱা, লোকপ্ৰাণ মতিৰাম বৰা, বিহগী কবি ৰঘুনাথ চৌধুৰী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বীৰবেলা কনকলতা বৰুৱা, লোকবন্ধু ডক্টৰ ভূপেনেশ্বৰ বৰুৱা, বুৰঞ্জী প্ৰভাকৰ ভুৱন চন্দ্ৰ সন্দিকৈ, লৌহ মানৱ বিষ্ণুৰাম মেধি, বেদান্ত বাচস্পতি ৰাধানাথ ফুকন, শেৱালীৰ কবি ৰত্নকান্ত বৰকাকতি, সাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, সনীত কোঁৱৰ গজেন বৰুৱা, ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি, সৰস্বতী নিৰ্মল প্ৰভা বৰদলৈ, মঞ্চ কোঁৱৰ চন্দ্ৰধৰ গোস্বামী, সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা, মঞ্চসূৰ্য ধৰণী বৰ্মন, সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা আৰু হৰিনাৰায়ণ দত্ত বৰুৱা, মনৱন্তৰৰ কবি বীৰেন বৰকটকী, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা, মৌচাক মামা, প্ৰমোদ তামুলী বা শান্তনু তামুলী, যাদু সম্ৰাট এম হুছেইন, সুধা কণ্ঠ বা সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা, সেউজ কোঁৱৰ পৰাগধৰ চলিহা, ৰত্নপুৰৰ ৰত্ন ভৱানন্দ ৰাজখোৱা, সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য, হস্তিকন্যা প্ৰতিমা পাণ্ডে বৰুৱা, ৰসৰাজ বা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, হস্তিৰাণী পাৰ্বতী বৰুৱা, লুইত কণ্ঠ জুবিন গাৰ্গ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। লগতে আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।